সদায় সদায় বাইক চলাই থকা কিন্তু গাড়ী শিকাই নহ'ল একদম লাজৰ কথা দেই আজি খোলালিয়ে কিন্তু মোক গাড়ী চলাবলৈ শিকাই দিলে চাওকচোন একদম ধুমধামেৰে কলৈনো লৈ গৈছে আপোনালোকক দেখাই আছোঁ চাই থাককচোন ভিডিঅ'টো আপোনালোকে শেষলৈকে একে চাতে পাই গ'লোহি মালিনী থান আৰু চাওকচোন মালিনী থানখন কি সুন্দৰ লৈ আহিছোঁ আপোনালোকক আজি মালিনী থানলৈ এয়া হ'ল আই লাভ মালিনী থান মালিনী থানত দেৱী দুৰ্গা আৰু শিৱৰ নামত উপাসনা কৰা হয় কাহিনী অনুসৰি কৃষ্ণ আৰু ৰুক্মিণীয়ে বিবাহৰ পিছত এই ঠাইলৈ আহে তেতিয়া পাৰ্বতীয়ে এজনী মালিনীৰ ৰূপত তেওঁলোকক সেৱা কৰে তেতিয়াৰ পৰা এই ঠাইৰ নাম বোলে মালিনী হয় পিছে মই ভালদৰে নাজানো আনৰ পৰা শুনিহে কৈছোঁ দেই যদি আপোনালোকে জানে কমেণ্ট কৰি জনাই দিব কিন্তু ভাগৰ লাগিলে নাই লাগিলে বহুত ভাগৰ লাগিলে মাথা একদম খোলালিও কিন্তু কম নহয় দেই একদম কিন্তু ফোনতহে লাগি থাকে হয় নাই হয় খোলালি খটখটি দি নামি আহোঁতে মানুহজনীক কিবা এটা ষ্টাইল দেখাওঁ বুলি ভাবিছিলোঁ কিন্তু মাজতে পৰিয়ে লৈছিলোঁ আৰু ৰিলছ বনাই ভাল পোৱা ল'ৰাটোৱে এটা ৰিলছ নবনাই কেনেকৈ থাকিব কওকচোন সেইকাৰণে ৰিলছ এটা মানুহজনৰ সৈতে বনায়ে দিলোঁ ৰিলছটো বনাওঁতে কেইবাৰ যে প্ৰেক্টিচ কৰিলোঁ নহয় বাপৰে আপোনালোকক বুজাই ক'ব নোৱাৰিম মানে যিহেতু ৰিলছটো বনাওঁতে বহুত ভাগৰ লাগিলে এতিয়া শ্ৰীকেইডাল নামি অহাটো একেবাৰে সম্ভৱ নহয় মানুহজনী আৰু খোলালি মুখলৈ চাই এইফালৰ পৰাই যাওঁগৈ বুলি ভাবিলোঁ সেইকাৰণে তলৰ ফালৰ পৰাই গুচি আহিলোঁ আৰু গোটেই পৰিৱেশটো আপোনালোকক নেদেখাই কেনেকৈ থাকোঁ কওকচোন সেইকাৰণে গোটেই পৰিৱেশটো আপোনালোকক এবাৰ সম্পূৰ্ণকৈ দেখুৱাই দিওঁ বুলি ভাবিছোঁ চাওকচোন কিমান সুন্দৰ হয়নে এয়া চাওক গোটেইখিনি দেখাই দিছোঁ আপোনালোকক ভিডিঅ' বনাওঁতে মনোজৰ পিছফালৰ পৰা ধোঁৱা ওলাই আহিব ধৰিলে আজিলৈ সেইকাৰণে বেছি দীঘলীয়া নকৰোঁ এতিয়ালৈ আহিছোঁ বাই